থাকিব নোৱাৰি। মই এনেকুৱাকৈ আৰু নিজকে বন্দী কৰি ৰাখিব নোৱাৰো। এনেকুৱাকে নকবি মাজনী। আমাৰ এই মৎস্য ৰাজ্যৰ পৰা এনেকুৱাকে আজিলৈকে কোনো বাহিৰলৈ যোৱা নাই। মই তোমাক এনেকুৱাকে বাহিৰলৈ যোৱাৰ অনুমতি দিব নোৱাৰো মাজনী। অহ মহাৰাজ, আমাৰ নীলু বহুত বুদ্ধিমতী হয়। তাই কিবা বিপদত পৰিলেও সেই বিপদৰ পৰা নিজকে উলিয়াবও পাৰিব। কিন্তু সেইবুলি কোনো কিন্তু নাই দেউতা। মোৰ বহুত দিনৰে সপোন এইটো। মোৰ বয়স যেতিয়া 18 বছৰ হ'ব তেতিয়া মই দেশ বিদেশীয়ে ঘূৰি ফুৰিম। মই কালিয়ে যাব বিচাৰো দেউতা। ঠিক আছে তেন্তে, তোমালোক দুয়োটাই যিহেতু ইমানবাৰকৈ কৈ আছা, তেন্তে মই আৰু কি ক'ম। যোৱা তেন্তে, কিন্তু সাৱধানে থাকিবা মা। আৰু যিমান সোনকালে পাৰা সিমান সোনকালেই ঘূৰি আহিবি। ঠিক আছে দেউতা। নাই, নোৱাৰি আৰু। তহঁতৰ দ্বাৰাই কামতকৈ বেছি অদৰকাৰী কামবোৰহে হয়। চেহেৰা পাতিও এনেকুৱা যে তহঁতক কোনো কিনিবও নিবিচাৰে। আৰু ইফালে তহঁতি খাইছহে খালি। কিহে মহাশয়, কি খবৰ? অহ দাদা, আপুনি এই গাধি দুটাৰ ওপৰত এনেকুৱাকে খং কিয় কৰিছা অ? আৰু নক'ব দাদা, ইহঁতৰ কাৰণে মোৰ ব্যৱসায় এতিয়া চব শেষ হ'ব যেন পাইছোঁ। কিয় হে? ব্যৱসায় কিয় শেষ হয়? আচলতে দুখ মোৰ কপালতেই আছে, বুজিছেনে? যেতিয়া যি ব্যৱসায় কৰোঁ সেই ব্যৱসায়তে লোকচান হয়। ইয়াৰ আগতে ভাবিলোঁ মুৰ্গীৰ ব্যৱসায় কৰোঁ, চব ধাৰ চাৰ আনি কিনে ব্যৱসায় ষ্টাৰ্ট কৰিলোঁ, তো সেইটোতো লোকচান হ'ল। আৰু তাৰ আগতে ভাবিলোঁ যে চব্জিৰ ব্যৱসায় কৰোঁ, তাতো লাভতকৈ বেছি লোকচানহে হ'ল। আৰু এইবাৰ ভাবিলোঁ গাধৰ ব্যৱসায় কৰোঁ, কিন্তু ইহঁতক দেখোন কোনো নিকিনেই। অ' এইটোহে কথা। তেন্তে এনেকুৱা এটা ব্যৱসায় কৰা য'ত লাভ বেছি হয়, বুজিলা? কি ব্যৱসায় আৰু কৰিম? কিয়, মাছৰ ব্যৱসায় কৰা? মাছৰ ব্যৱসায়? অঁ, এই ব্যৱসায়ত লোকচানটো নহয়, কিন্তু লাভ হোৱাটো নিশ্চিত। শুনা, কি ভাবে কৰিবা শুনা। সকলোবোৰ বুজি পালোঁ। ঠিক আছে, তেন্তে এতিয়া মাছৰ ব্যৱসায়কে কৰিম। ঠিক আছে, মই তেন্তে আহোঁ এতিয়া, পিছত কথা পাতিম। অঁ ঠিক আছে দাদা, আহিব তেন্তে। বাহ, কি ধুনীয়া পৰিৱেশ। কিন্তু এই গভীৰতাত আৰু কিমান দেৰি ঘূৰিম? যাওঁ, অকণমান ওপৰৰ ফালে ঘূৰি আহোঁগৈ। কিন্তু এইভাৱে যাব নোৱাৰিম মই মোৰ ৰূপটো সলাই ল'ব লাগিব। মই এটা মাছৰ ৰূপ লৈ যাম। মই এতিয়াহে এই মাছৰ ৰূপত সকলো ঠাইতে যাবলৈ পাৰিম। যাওঁ, সেইটো চাইডৰ ওপৰৰ ফালে অলপ ঘূৰি আহোঁগৈ। আৰে কি হ'ল, জালটো ইমান ভাৰী লাগিছে যে? তোমাৰ জালত চাগে আজি বহুত ডাঙৰ মাছ উঠিছে। টানা টানা, সোনকালে টানা। টানিছো। মোক এৰি দিয়া। কোন আছে? কোনোবাই মোক বচোৱা। মোক কোনোবাই বচোৱা। আৰে বাহ, কি বঢ়িয়া মাছ। ইয়াক বিকি বহুত টকা পাম। বাহ, আজি তোমাক আৰু কোনে পায়? দাদাই কোৱা মতে মাছৰ ব্যৱসায় কৰাটোৱে ভাল হ'ব। যাওঁ, বজাৰত গৈ মাছ কেইটামানকে কিনি লৈ আহোঁ। এইবাৰ ব্যৱসায় কাক কয় চবকে দেখুৱাই দিম বাপেকে। আপোনাৰ তাত মাছ হ'ব নেকি ব্যৱসায় কৰিবৰ কাৰণে? নাই, ব্যৱসায় কৰিবলৈতো তেনেকে মাছ নাপাব ইয়াত। কিন্তু আপুনি কণী থকা মাছ পাই যাব। এইবোৰ চাওকচোন। সৰু সৰু মাছ কিনাতকৈ মই কণী থকা মাছে কিনি লৈ যাওঁ। আৰু সেই কণীৰ পৰাই বহুত মাছৰ পোনা হ'ব। এইটোৱে ভাল হ'ব। কি ভাবিছে আপুনি? মাছটো কিনিবনে? নাই একো ভবা নাই। কিনিম নিশ্চয় কিনিম। আপুনি কণী থকা মাছৰ কথা কৈছিলে নহয়, চাওক সেইকেইটাকে চাওঁ। এইবোৰ চাওক কিমান মাছ। এইকেইটাৰ পেটত বহুত কণী পাব আপুনি। লৈ যাওক, ভাল হয়। ঠিক আছে, তেন্তে মোক কণী থকা 5টা মাছ দিবচোন। এইয়া লওক আপোনাৰ 5টা মাছ। এতিয়াৰ পৰা তহঁতে ইয়াতেই থাকিবি, বুজিলি? আৰু যেতিয়া তহঁতৰ কণীবোৰ ফুটি সৰু সৰু পোনা ওলাব, তেতিয়া সেই সৰু সৰু পোনাৰে আমাৰ পুখুৰীটো একদম ভৰি পৰিব। কিমান যে ভাল লাগিব মোৰ। ঠিক আছে, তহঁতে থাক এতিয়া ইয়াতে হা, মই আহোঁ। ঐ বুৰ্বক মানুহ, ৰ'বা। কোন হয়? মোক বুৰ্বক মানুহ বুলি কোনে ক'লে হা? মই। কোন আছে? মইতো কাকো দেখিবলৈ পোৱা নাই ইয়াত। আৰে বুৰ্বক মানুহ, পুখুৰীত এইমাত্ৰ তোমাক এৰিলা। আৰু এতিয়া দেখা পোৱা নাই। এইয়া চোৱা, মই নীলুৱে কৈছোঁ। বাপৰে বাপ, এইটো দেখোন কথা কোৱা মাছ। এনেকুৱা ধৰণৰ মাছটো মই আগত কেতিয়াও দেখা নাছিলোঁ। আৰে মই হ'লো নীলু। মোক সমুদ্ৰৰ পৰা সেই দুষ্ট মাছৰোৱাজন ধৰি আনিছিলে। হয় নেকি? ঠিক আছে, তুমি ভয় নকৰিবা। তোমাৰ ইয়াত একো অসুবিধা নহয়। তোমাক সদায় খাবলৈ দিম। আচ্ছা, তুমিতো কথা কোৱা মাছ হয়, তেন্তে তোমাৰ কণীৰ পৰা যি মাছ হ'ব সেইবোৰ কি কথা কোৱা মাছ হ'ব নেকি? ভগৱান,
ক'ত মই মাছ নহয়। মই হলো জলকুঁৱৰী নীলু। মই জলকুঁৱৰী হয়। এয়া চোৱা মোৰ আচল ৰূপটো। ওহ বা, তুমি দেখিবলৈ ইমান ধুনীয়া। পিছে তুমি ইয়াতে কেনেকৈ আহিলা? সেই চালাক মাছৰোৱাটোৱে তোমাক বুৰ্বক বনাইছে। ইয়াতে এজনী মাছৰ পেটতো কণী নাই। কিন্তু তুমি কণী থকা মাছ কিয় কিনিছিলা? আচলতে মই যেতিয়া কিবা ব্যৱসায় কৰোঁ তাতেই ক্ষতি হয়। এইবাৰ দাদা এজনে মাছৰ ব্যৱসায় কৰিবলৈ বুদ্ধি দিলে। তাকে পোনা মাছ নিকিনি ডাঙৰ কৰি থকা মাছকে কিনি আনিলোঁ আৰু ভাবিলোঁ সেই কণীৰ পৰাই পোনা মাছ হ'ব। অহ, তুমি চাগে গৰীব হয়নে? হয় অ', মই একো কামৰেই নহয়। যিটো কাম নকৰোঁ কিয় তাতেই ক্ষতি হয়। ঠিক আছে, সেইবোৰ কথা বাদ দিয়া এতিয়া। অজানিতে মই তোমাৰ লগত বহুত অন্যায় কৰি পেলালোঁ। ব'লা এতিয়া মই তোমাক সমুদ্ৰত এৰি থৈ আহোঁগৈ। ঠিক আছে, যাম। কিন্তু তাৰ আগতে শুনা, মই তোমাৰ ভদ্ৰতা আৰু সততা দেখি তোমাক এটা মই উপহাৰ দিছোঁ। তুমি ঘৰত গৈ দেখিবা যে তোমাৰ ঘৰৰ আগত ডাঙৰ ডাঙৰ দুখন কুঁৱা হৈ গৈছে আৰু সেই কুঁৱা সমুদ্ৰৰ ডাঙৰ ডাঙৰ মাছেৰে ভৰি থাকিব। আৰু সেই কুঁৱাৰ পৰা সদায় তুমি যিমানেই মাছ নোলোৱা কিয় সেই মাছ কেতিয়াও শেষ নহয়। হয় নেকি? তুমি মোক ইমান ডাঙৰ উপহাৰ এটা দিলা। তোমাৰ বহুত বহুত ধন্যবাদ। জানানে, সৰুতে মা দেউতা ঢুকোৱাৰ বাবে বহুত কষ্টৰে ডাঙৰ দীঘল হৈছোঁ। তুমি আজি মোক এই উপহাৰটো দি মোৰ ওপৰত বহুত ডাঙৰ উপকাৰ কৰিলা। ব'লা এতিয়া তোমাক সমুদ্ৰত এৰি থৈ আহোঁগৈ। ঠিক আছে, ব'লা।